আজিৰ ভিডিঅ'ত লৈ আহিছোঁ কঁঠালৰ মুচি তৰকাৰী। আশা কৰোঁ সকলোৱে চাই ভাল পাব, লগতে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। খাই কিন্তু বিৰাট টেষ্টি পায়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে আগলৈ মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। বলক তেনেহ'লে বেছিকৈ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কঁঠালৰ মুচি তৰকাৰী খাবলৈ বিৰাটেই সোৱাদ লগা হয়। মই এইখিনি ভালদৰে কুকাৰত সিজাই লৈছিলোঁ অলপ নিমখ দি। কঁঠালখিনি ভালকৈ সিজি আছে দেখিছেই। আলু একেলগে মই সিজাই লৈছিলোঁ। কুকাৰত 3টা হুইছেল অহালৈকে মই এইখিনি সিজাইছিলোঁ। 3টা হুইছেল অহাৰ পিছত তাৰ গেছটো ওলাবলৈ দি মই এইখিনি চাকনি এখনে উলিয়াই ঠাণ্ডা হ'বলৈ এনেদৰে থৈ দিছোঁ। মই বৰ বিশেষ মছলা ইউজ নকৰোঁ, যিহেতু চবৰে ঘৰত লং, ইলাচি, ডালচেনি, তেজপাত সেইবোৰ নাথাকিবও পাৰে। মই সেইখিনি ইউজ নকৰাকৈ চব্জিটো বনাবলৈ ট্ৰাই কৰিছোঁ। মই দিছোঁ গোটা মছলা অকণমান, 2টামান লং দিছোঁ আৰু 2টা পিঁয়াজ লৈছোঁ। এটা পিঁয়াজ মই গ্ৰাইণ্ডাৰত ভালদৰে মিহিকৈ পিচি ল'ম। ভিডিঅ'টো চাই কেনে পায় সেইটো কিন্তু জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মই তাত লগতে এড কৰি দিম এটা গোটা বিলাহী কাটি লৈ। আপোনালোকে বিলাহী আপোনালোকে বেলেগকৈও পিচি ল'ব পাৰে, সেইটো আপোনালোকৰ সুবিধা অনুসৰি। মই একেলগেই পিচি ল'ম। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই তাত 2টা শুকান জলকীয়া এড কৰিছিলোঁ, সেইটো দেখুৱাবলৈ থাকি গ'ল। মই এতিয়া কাটি লৈছোঁ এটা গোটা পিঁয়াজ, তাত কেইটামান কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্ট। কেৰাহীখন গেছত পাতি লৈ গেছৰ ফ্লেমটো ল' কৰি তাত প্ৰয়োজন অনুসৰি মিঠাতেল এড কৰি দিছোঁ। এতিয়া মই তাত কঁঠালৰ মুচিখিনি দি দিম। ৰঙচুৱা হোৱালৈকে সেইখিনি অলপ ভাজি ল'ম। বৰ বেছিকৈ ভাজি নাথাকোঁ, কাৰণ সিজি আছে, যিহেতু বেছি ভাজি থাকিলে ভাঙি থাকিব। এইখিনি মোৰ ভাজি হৈ গ'ল। একেটা তেলতে আকৌ মই আলুখিনিও ফ্ৰাই কৰি ল'ম। সেই তেলতে মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। যেতিয়ালৈকে পিঁয়াজখিনি ৰঙচুৱা হৈ থাকে মই ভাজি থাকিম। ৰঙচুৱা হোৱাৰ পিছত মই তাত এড কৰি দিছোঁ 2টামান কেঁচা জলকীয়া। যিহেতু দেখিছিলেই মই কাটি থৈছিলোঁ। জলকীয়া সোপা দেখি ভাবিব পাৰে ইমান জলকীয়া দিছে, কিন্তু আমি অকণমান জ্বলাটো খাবলৈ ভাল পাওঁ, সেইকাৰণে মই অকণমান 2টা জলকীয়া বেছি দিওঁ। তাতে মই এড কৰিলোঁ আদা নহৰুৰ পেষ্টটো, আৰু আদা নহৰুৰ পেষ্টৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিলোঁ। তাত লগতে এড কৰি দিলোঁ পিচি থোৱা মছলাখিনি। সেইখিনি তাত দি কেঁচা গোন্ধ যোৱালৈকে মই ভাজি থাকিম। এতিয়া তাত এড কৰিম মই সোৱাদ অনুসৰি হালধি। তাৰ লগতে মই তাত দিছোঁ অকণমান জিৰা গুড়া, লগতে ধনিয়া পাউডাৰ অকণমান, আৰু দিছোঁ মিট মছলা। লগতে সোৱাদ অনুসৰি নিমখ তাতে এড কৰি দিছোঁ, কাৰণ মই বৰ বেছি নিমখ নিদিওঁ, কাৰণ সিজাওঁতে মই অকণমান নিমখ দি থৈছিলোঁ। এইখিনি ভালকৈ ভাজি থাকিম। আৰু মছলাখিনি ভালদৰে ভাজি হ'লেহে তাৰ কঁঠালৰ মুচি তৰকাৰীৰ সোৱাদটো বেলেগ হয়। এতিয়া মই তাত অকণমান গ্ৰাইণ্ডাৰত লাগি থকা মছলাখিনি পানী অকণমান দি তাতে আকৌ দি দিম। এতিয়া এইখিনি ভালকৈ ভাজি ল'ম কেঁচা গোন্ধ যোৱালৈকে। দেখিছেই ছাইডেদি তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। এতিয়া মই তাত এড কৰি দিম ফ্ৰাই কৰি থোৱা কঁঠাল আৰু আলুখিনি। এতিয়া সেইখিনিৰ লগত ভালদৰে মছলাখিনি মিলি যাবলৈ অলপ টাইম ভাজি থাকিম। বৰ বেছি ভাজি নাথাকোঁ, কাৰণ সিজি আছে যিহেতু, ভাঙি গ'লে ইমান সোৱাদ নলগা হৈ থাকিব। এতিয়া মই তাত এড কৰি দিম। দেখিছে কিমান ধুনীয়া কালাৰ হৈ গ'ল। এতিয়া তাত এড কৰি দিম মই গৰম পানী অলপমান। আপোনালোকে ঠাণ্ডা পানী দিলেও দিব পাৰে, মই গৰম পানী দিছোঁ। বৰ বেছি পানীও নিদিওঁ, যিহেতু মই তৰকাৰীখন গ্ৰেভি বনাবলৈ চেষ্টা কৰিছোঁ। বৰ বেছি পানী দিলে সোৱাদ নালাগিব। পানীখিনি দি ভালদৰে সিজিবলৈ ঢাকনখন মাৰি দিম। এয়া মোৰ গ্ৰেভি ৰেডি হৈ গ'ল, কঁঠালৰ মুচিৰ তৰকাৰীৰ গ্ৰেভি। দেখিছেই
কিন্তু খাবলৈ বিৰাট টেষ্টি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ট্ৰাই কৰি খাই কেনেবা সেয়া জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব।